function này गावरी হয় गावरी মানে नहीं बार में कुछ होता होगा क्या তো হেল্ল' এণ্ড ৱেলকাম গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ তো গাইজ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৰে ভাল হওক সকলোৱে ভালে থাকক যোৱা বছৰটো যি হ'ল বাৰু এতিয়া এইটো বছৰ সকলোৰে ভাল হওক অপয়ামংগল নোহোৱা হওক সন্ত্ৰাসবাদ নোহোৱা হওক হাই কাজিয়া নোহোৱা হওক সকলোৱে মিলা প্ৰীতিৰে থাকোঁ আমি চ' গাইজ মই আছোঁ এতিয়া মেঘালয়ত চ' মেঘালয়ত থাকিবৰ 2 মাহৰ বেছি হ'ল চ' মেঘালয়ত মানে 31ৰ যিটো মানে পৰিৱেশ চ' মই দেখাইছোঁ আপোনালোকক আৰু অলপমান ষ্ট্ৰীট ফুড খাম মানে চ' চিকেন তন্দুৰী এইবিলাক আছে এইবিলাক যাম তালৈও চ' কিপ ৱাচিং দ্য ব্লগ ধুনীয়াকৈ ব্লগটো চাই থাকক আৰু ব্লগটো মই আৰম্ভ কৰিছোঁ ৰাতি এতিয়া 10:33 মান হ'ল চাগে 10টা বাজি গৈছে চ' চাই থাকক শ্বিলঙৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ ব্লগ তো গাইজ মানে এইটো হৈছে ষ্ট্ৰীট ফুডৰ ৰাস্তা তো গাইজ মানে ইয়াতে চিকেন তন্দুৰী পৰ্ক তন্দুৰী এইবিলাক পায় মানুহ পূৰা ফুল মানে যিহেতু আজি 31st হয় চ' মানুহ পূৰা ফুল তো এইখিনি পূৰা মানে আপোনালোক যদি আহে ন ইয়াতে মানে যি গাহৰি খাব বিচাৰে যিয়ে গাহৰি লাভাৰ হয় আৰু চিকেন তন্দুৰী এইবিলাক গোটেইখিনি পাব ইয়াতে চ' এইবিলাক বনাই আছে কিবা কিবি function này गावरी হয় गावरी মানে नहीं बार में कुछ होता होगा क्या न्यू ईयर के लिए ফুচকা এয়া হ'ল ম'ম' এয়া ফুচকা ৰখি আছে একদম ৰাতি 11টা বজাতো ফুচকা শ্বিলঙত চ' চাই লওক ম'ম' মানে মই মানে গাহৰি নাখাওঁ চ' গাহৰি মই নাখালোঁ আৰু চিকেন কমপ্লিট শেষ মানে দুখন দোকানত গ'লোঁ দুখনেই আছে এতিয়া দোকান মানে তন্দুৰী বনোৱা চ' তাতে কেৱল গাহৰি আছে আৰু গাহৰি মই নাখাওঁ চ' এতিয়া গৈ পেলাই ৰুমত ডাইৰেক্ট ভাত খাম চিকেন বনোৱা আছে মাছ চাছ কিবা কিবি বনাইছে চ' তাত ভাত খাম এতিয়া ত' তালৈ গৈ পেলাই কি খাওঁ আপোনালোকক দেখাই আছোঁ আজি খানা কেনেকুৱা হ'ব আৰু কোনে কোনে খানা আজি কিহেৰে খালে প্লিজ কমেণ্টত জনাব ত' গাইজ বলক এতিয়া ৰুমলৈ গৈ আছোঁ গৈ পেলাই কিহেৰে ভাত খাওঁ কি খাওঁ দেখাই আছোঁ বলক ত' আৰু এইখিনি ৰাস্তাক মানে কয় জেল ৰোড সেইটো জেল ৰোড হয় চ' অকণমান আগলৈ গ'লে মানে এখন মানে শ্বিলঙৰ চিটিৰ মানে যিখন জেল হয় অকণমান আগত আছে চ' মই এইটো ৰাস্তাতে থাকোঁ অকণমান আগত ৰুম আছে চ' এতিয়া ৰুমলৈ গৈ আছোঁ আৰু চাওক এইখিনি আন্ধাৰ পূৰা চ' অলপ গৈ আছোঁ এতিয়া তো গাইজ এই ভাত লৈ ল'লোঁ এতিয়া বিন্দাছ ইয়াতে বহিম আৰু বহি পেলাই ধুনীয়াকৈ খাম চ' আপোনালোকে চাই থাকক আপোনালোকে খাইছে চাগে এতিয়া ময়ো খাওঁ তো এয়া ভাত একদম লোকেল চিকেন আৰু মাছ আহি আছে তো চাই থাকক
তো গাইজ এয়া শ'ল মাছ আৰু এয়া লোকেল চিকেন চ' এতিয়া লৈছোঁ শ'ল মাছ লোকেল চিকেন ধুনীয়াকৈ খাম আৰু 12টা বজা নাই এতিয়ালৈ কিন্তু 12টা বজাৰ আগতে খাই লওঁ খাই পেলাই ধুনীয়াকৈ তো গাইজ আমাৰ খানা ৰেডি পূৰা একদম চিকেন টিকেন মাছ চাছ লৈ পূৰা ৰেডি এয়া মোৰ দেউতা চ' আমি এতিয়া বহিছোঁ এক লগত খাম খাই পেলাই বহি আছোঁ তো সকলোকে হেপী নিউ ইয়েৰ দিলোঁ অকণমান টাইম আছে এতিয়াও 12টা বজা নাই চ' তথাপিও আগন্তুক হেপী নিউ ইয়েৰ সকলোলৈ থাকিল চ' এতিয়া খাই লওঁ ভাতটো বলক তো গাইজ মানে ভাত পানী খালোঁ খাই পেলাই এতিয়া অকণমান এনেই বাহিৰৰ ফালে আছোঁ আৰু চ' গাইজ আকৌ এবাৰ মানে সকলোলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৰে ভাল হওক সকলোৱে ভালে থাকক বেমাৰ আজাৰ নোহোৱা হওক শত্ৰুতা নোহোৱা হওক সকলোৱে ভালে থাকক তাৰে কামনাৰে তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে তো যদি ভিডিঅ'টো চাই ভাল পালোঁ অলপমান হ'লেও তো লাইক এটা কৰি দিব তো বাই বাই আজিলৈ নেক্সট ভিডিঅ'ত লগ পাম কিপ ৱাচিং মাই ব্লগ তো অলপ আজিলৈ ৰাখিছোঁ